हेलो एवरीवन वेलकम टू स्टार एकेडमी यार गाइस आपनलोকৰ কাৰণে আজি আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট জিকে প্ৰশ্ন লৈ আইছো এখিনি বিভিন্ন ধৰণৰ এক্সামত অহা প্ৰশ্ন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা প্ৰশ্ন গতিকে ভিডিওটো গুৰুত্ব সহকাৰে আপোনালোকে চাব আজিৰ প্ৰথম প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন হৈছে ৰুছ বিপ্লৱ কিমান চনত হৈছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ৰুছ বিপ্লৱ কেতিয়া হৈছিল উত্তৰ 1917 চনত বহুত ইম্পৰ্টেন্ট মনত ৰাখিব 1917 চনত কি হৈছিল ৰুছ বিপ্লৱ হৈছিল বহুত ইম্পৰ্টেন্ট পিছৰ প্ৰশ্নটো চোৱা নাইট উপাধি কোনে ত্যাগ কৰিছিল মানে তেওঁৰ এটা উপাধি আছিল নাইট উপাধি আৰু মানে কাৰ নামটো আছিল মানে নাইট উপাধিটো মানে কোনে ত্যাগ কৰিছিল এই নাইট উপাধিটো ত্যাগ কৰিছিল কোনে ৰবীন্দ্ৰনাথ ঠাকুৰ बहुत इम्पोर्टेंट प्रश्न मन रखिब जे नाइट उपाधि कोने त्याग करिছিল नाइट उपाधि रवीन्द्रनाथ ठाकुरे त्याग करिছিল पिছত 3 নম্বৰ प्रश्न साइमन कमिशन किमान सনত भारतলৈ আহিছিল साइमन कमिशन आছিলে আৰু এই साइमन कमिशनটো কেতিয়া আমাৰ ভাৰতবৰ্ষলৈ আহিছিল উত্তৰ 1928 1928 চনত কি হৈছিল এই সাইমন কমিশন কি হৈছিল আমাৰ ভাৰতবৰ্ষলৈ আহিছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন যে সাইমন কমিশন কিমান চনত ভাৰতলৈ আহিছিল সাইমন কমিশনৰ কি কমিশন কিমান চনত 1928 চনত ভাৰতবৰ্ষলৈ আহিছিল পিছৰ প্ৰশ্ন পিছত 4 নম্বৰ প্ৰশ্নটো হৈছে বাংলাদেশ কিমান চনত স্বাধীন হৈছিল বাংলাদেশ কিমান চনত স্বাধীন হৈছিল 1900 সকলোৱে জানে এটো 1971 চনত বাংলাদেশ স্বাধীন হৈছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব 5 নম্বৰ প্ৰশ্নটো হৈছে কি কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল কি হ'ব উত্তৰ শিলাৰায়ে এই কামাখ্যা মন্দিৰটো শিলাৰায়ে কি কৰিছিল পুনৰ নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত অহা প্ৰশ্ন ৰিপিটেড প্ৰশ্ন এটো হয় কি অৰ্থশাস্ত্ৰৰ ৰচক কোন বহুত ইম্পৰ্টেন্ট মনত ৰাখিব কোন আছিল কৌটিল্য এই কৌটিল্য আছিল কি আমাৰ অৰ্থশাস্ত্ৰৰ ৰচক বহুত ইম্পৰ্টেন্ট গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আৰু এনে ধৰণৰ ভিডিও পাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে আজি এখিনি আমি কেইটা প্ৰশ্ন পাঁচটা প্ৰশ্ন আমি আলোচনা কৰিলো ছটা প্ৰশ্ন আমি কি কৰিলো আলোচনা কৰিলো এটো 6 নম্বৰ হ'ব এই ছটা প্ৰশ্ন আমি আজি আলোচনা কৰিলো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব থ্যাংক ইউ